ফলাফলক লৈ ডিমাণ্ড সহ্য কৰা নহ'ব। ইয়াত এই নাৰাবাজি এজিটেশ্যন এই সব নচলে অসম পুলিচত। আমুক তাৰিখে দিব লাগিব, এতিয়াই দিব লাগিব, এই ধৰণৰ ডিমাণ্ড এনেকৈ সহ্য কৰা নহ'ব। অসম আৰক্ষীৰ পৰীক্ষাৰ ফলাফলক লৈ গুৱাহাটী মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশ প্ৰতিবাদকাৰীয়ে। একাংশ পৰীক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিল গুৱাহাটী মহানগৰ। আৰু তাৰ পাছতেই প্ৰতিবাদকাৰীক কঠোৰ সকিয়নি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ। এইবোৰে বেয়া কথা, মানে কি মিছা কথা কিছুমানৰ এই মানুহৰ মাজত এনেকৈ এৰি দিয়াটো খুব বেয়া কথা হৈছে। এইবোৰে ইলিগেল কাম। টো লৈ অলপ মোৰ চিন্তা হৈ আছে, কাৰণ ৰিটেন পৰীক্ষা শেষ হৈ যোৱাৰ আজি এমাহো হোৱা নাই। আমাৰ আকৌ এডভাৰটাইজমেণ্ট দিয়া হৈছে, কিন্তু এইবোৰ বেলেগ পৰীক্ষাৰ কাৰণে। আমাৰ ৯,০০০ কিমানটা আছে, ৯,২০০ টোটেল পোষ্টৰ পৰীক্ষা ইতিমধ্যে কমপ্লিট হৈ গৈছে। সেইটো প্ৰচেছত আছে ৰিজাল্ট দিয়াটো, আৰু সময়মতে পাব। যেতিয়া আমাৰ প্ৰক্ৰিয়াটো শেষ হ'ব, এইটো এক্সামিনেশ্যন কৰাৰ কথা আছে, আমাৰ প্ৰচেছ কিছুমান আছে, এইখিনি আমাৰ কমপ্লিট হৈ যাব যেতিয়া আমি ৰিজাল্ট ডিক্লেয়াৰ কৰিম। আৰু আমুক তাৰিখে দিব লাগিব, এতিয়াই দিব লাগিব, এই ধৰণৰ ডিমাণ্ড এনেকৈ সহ্য কৰা নহয়। কম্পিউটাৰত ফেক চাৰ্টিফিকেট ধৰাত পৰাৰ কাৰণে আমি ভেৰিফাই কৰি আছিলোঁ। তেতিয়া কিছুমান ল'ৰা ৰাস্তাত ওলাই আহিছে, তাৰমানে এওঁলোকে ৰিজাল্টটো আগত জানে নেকি? গতিকে আজি আমি পুলিচক ইনকুৱাৰী কৰিব দিছোঁ যে যিবিলাক ল'ৰা ওলাই আহিছে তেওঁলোকে পাছ কৰা ল'ৰা নে ফেইল কৰা ল'ৰা। যদি পাছ কৰা ল'ৰা ওলাই আহিছে, তেতিয়াহ'লে আমাৰ মাজৰ পৰা কোনোবাই ৰিজাল্টটো দিব লাগিব, বা ৰিজাল্টৰ নামত তই পাছ কৰাই দিম, পইচা দে, কিবা এটা হ'ব লাগিব। সেইকাৰণে আজি অলপ আগতে মই ইয়াত অহাৰ আগতে হোম কমিশ্যনাৰক ইনকুৱাৰী কৰিব দি আহিছোঁ। কাৰণ নহ'লে ৰিটেন পৰীক্ষা 1.5 মাহ হৈ যোৱাৰ পিছতে কোনেও ৰিজাল্ট নিবিচাৰে। এইটো এটা আচৰিত ঘটনা হৈছে, অসমত নোহোৱা নোপোজা ঘটনা হৈছে। ঘৰততো দৌৰা হৈছে, 18ৰ পিছত দৌৰিলে, তাৰপিছত পাছ কৰিলে। ৰিটেন হৈছে 27 ফেব্ৰুৱাৰীতহে। এইটো বেলেগ কথা। 27 ফেব্ৰুৱাৰীত ৰিটেনৰ ৰিজাল্ট দিয়াৰ পিছত বিহু চলি আছে, তাৰ মাজত কোনোবাই আন্দোলন কৰে নেকি? তাৰমানে তেওঁলোকে গম পায়, যেনেকৈ APDCLত এনেকুৱা ঘটনা এটা হৈছিলে, বহুত হুলস্থুল কৰি আছিলে, পিছত আমি ভেৰিফাই কৰি দেখিলোঁ যে গোটেই পৰীক্ষাটোতে গণ্ডগোল হৈছে। এতিয়া মই একো কমেণ্ট দিয়া নাই, খালি যিকেইজন ল'ৰা আহিছে, পাছ কৰা ল'ৰা আহিছে নে ফেইল কৰা ল'ৰা আহিছে। যদি ফেইল কৰা ল'ৰা ওলাই আহিছে, আপত্তি কৰিবলগীয়া একো নাই, নিবনুৱা হয় চাকৰিৰ কাৰণে ওলাই আহিছে। যদি পাছ কৰা ল'ৰা ওলাই আহিছে, তাৰমানে গম পাব লাগিব যে ৰিজাল্টটো ক'ৰবাত লিক হৈছে। গুৱাহাটী মহানগৰীত সাব্যস্ত কৰিছিল প্ৰতিবাদ, আৰু সেই প্ৰতিবাদকাৰীৰ বিৰুদ্ধে এতিয়া ক্ষুণ্ণ অসম আৰক্ষী। ইতিমধ্যে প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ ফালৰ পৰা তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে গৃহ আয়ুক্তক। কিন্তু সমগ্ৰ প্ৰতিবাদে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ৰাজ্যজুৰি। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 8।